সকল সুস্বপ্নাস ক্লাसेसলৈ তোমালোক সকলোকে মই সুস্বপ্নাই স্বাগতম জনাই আজি তোমালোকৰ বাবে লৈ আহিছো সন্ধিৰ তৃতীয় খণ্ড অৰ্থাৎ বিসৰ্গ সন্ধি আমি আগৰ দুটা ক্লাছত স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধিৰ বিষয়ে পঢ়িলো এতিয়া আজি আমি পঢ়িম বিসৰ্গ সন্ধি এতিয়া চাবা বিসৰ্গ সন্ধি কাক বোলে এতিয়া চাবা স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ সন্ধি হলে তাক বিসৰ্গ সন্ধি বোলে ইয়াত কিন্তু তেনেকুৱা মই আগৰ ক্লাছত তোমালোকক জেনেদৰে দেখুৱাইছিলো বিভিন্ন কৌশল সন্ধি কৰাৰ ইয়াত কিন্তু তেনেকুৱা বিশেষ নিয়ম নাই মাত্ৰ এটা নিয়মতে আমি বিসৰ্গ সন্ধি উলিয়াব পাৰিম এতিয়া চাবা নিয়ম এটাই উলিয়াই লৈছিলো যে বিসৰ্গৰ সন্ধিৰ এটা নিয়মৰ দ্বাৰাই আমি অতি সহজতে সন্ধি বিচ্ছেদ কৰিব পাৰো এতিয়া চাবা তালব্য শ দন্ত শ মূৰ্ধন্য ষ ৰ আৰু ওকাৰ যদি থাকে তেতিয়া বিসৰ্গ সন্ধি হ'ব এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিলেই হ'ল যেনেকুৱাই নহওক যে এই কেইটা যদি থাকে তালব্য শ দন্ত শ মূৰ্ধন্য শ ৰ আৰু ওকাৰ এই কেইটা যে পাঁচটা যদি থাকে আমি একো চিন্তা কৰিবলগীয়া নাই তাত বিসৰ্গ দিব পৰা যাব এতিয়া এটা উদাহৰণ ললে সহজ হ'ব বুজাত উদাহৰণ স্বৰূপে তালব্য শৰ উদাহৰণ দুশ্চৰিত্ৰ এতিয়া চাবা এই তালব্য শ দেখিছা গতিকে আমাৰ ইয়াত ফৰ্মুলাটোত কি আছে যে তালব্য শ যদি থাকে আমি বিসৰ্গ দিব লাগে গতিকে ইয়াত তালব্য শ আছে গতিকে আমাৰ ইয়াত কি হ'ব দু যোগ চৰিত্ৰ ইয়াত বিসৰ্গটো ইয়াত এই তালব্য শৰ ঠাইত আমি বিসৰ্গ দিব লাগিব নিশ্চয় এই তালব্য শৰ ঠাইত আমি বিসৰ্গ দিলোঁ আৰু পিছৰটো একেই থাকিল ঠিক সেইদৰে দন্ত শৰটো চাবা উদাহৰণ পুৰস্কাৰ পুৰ যোগ দন্ত শইকস্ক আছে গতিকে কি হ'ব পিছৰটো কাৰে ৰখি যাব এই শৰ ঠাইত আমি কি দি দিলোঁ বিসৰ্গ নমস্কাৰ নম যোগ কাৰ বিসৰ্গটো দিলোঁ এই শৰ ঠাইত ঠিক সেইদৰে মূৰ্ধন্য শ এতিয়া চাবা আৱিষ্কাৰ আবি যোগ কাৰ হয়নে এই মূৰ্ধন্য শ আছিলে ইয়াৰ ঠাইত আমি কি দিলোঁ বিসৰ্গ ঠিক সেইদৰে নিষ্ঠুৰ ইয়াত মূৰ্ধন্য শটোৰ ঠাইত আমি কি দিলোঁ বিসৰ্গৰ ৰ বুলি কওঁতে এইটো ৰেফো হ'ব পাৰে আবিৰ্ভাৱ হয়নে ইয়াত ৰেফডালৰ ঠাইত আমি কি দিলোঁ বিসৰ্গ নিৰাশা ৰৰ ঠাইত কি দিছোঁ বিসৰ্গ নিৰ্ণয় এই ৰেফ আছে হয়নে গতিকে সেই ৰেফডালৰ ঠাইত আমি কি দি দিলোঁ বিসৰ্গ এইকেইটা মনত ৰাখিলেই হ'ল যে ৰ হ'লে আমি ৰৰ ঠাইত ৰেফ দিম বিসৰ্গ দিম ওকাৰ এটা ওকাৰ যদি মনোযোগ হয়নে তপোবন মনোহৰ ইত্যাদি যদি থাকে আমি ওকাৰৰ ঠাইত ফৰ্মুলা মতে কি আছিল ওকাৰৰ ঠাইত আমি বিসৰ্গ দিম গতিকে কি হ'ল মনোযোগ ইয়াত ওকাৰটো উঠাই আমি কি দিলোঁ বিসৰ্গ তপোবন এয়া বিসৰ্গ মনোহৰ বিসৰ্গ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ বিসৰ্গ সন্ধিটো ইমান দীঘলীয়া নহয় মাত্ৰ এটা নিয়ম চালি তোমালোকৰ গোটেই সন্ধিখিনি উলিয়াব পৰা যাব গতিকে আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভালেই পাইছা নেক্সট ক্লাছত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ধন্যবাদ